নমস্কাৰ, জ্ঞানদীপ লাইফ এণ্ড ৱৰ্ল্ড চেনেলত আপোনালোকক স্বাগতম। আজি আপোনালোকক মই হাঁহৰ পোৱালি অৰ্থাৎ যিবিলাক 48 ঘণ্টা বা 2 দিন বা 3 দিনৰ পোৱালি আহে, সেয়া পোৱালি কেনেকৈ বৰ্ডিং কৰিব লাগে তাৰ গোটেই প্ৰক্ৰিয়াখিনি আজি দেখুৱাব ওলাইছোঁ। আৰু আপোনালোকে গোটেই ভিডিঅ'টো চাই যাব। আৰু মই এই ভিডিঅ'টোত আপোনালোকক গোটেই হাঁহৰ পোৱালিখিনি কেনেকৈ মেডিচিন দিয়ে আৰু কি কি মেডিচিন খুৱাব লাগে, আৰম্ভণি আনিয়েকৈ কি দিব লাগে, এই গোটেই বস্তুখিনি আজি মই এই ভিডিঅ'টোত জনাই দিম। আৰু আপোনালোকে চাওক। আৰু যিসকলক হাঁহৰ পোৱালি লাগে আমাক যোগাযোগ কৰিব পাৰিব। আমি সকলো ধৰণৰ হাঁহৰ পোৱালি যোগান ধৰোঁ। খাকী কেম্বেলৰ পৰা আদি কৰি আপোনাৰ চাৰা চামেলিয়ে হওক বা গল্ডেন 300 হওক বা খাকী কেম্বেলেই হওক বা পাতি হাঁহেই হওক, আমি সকলো ধৰণৰ হাঁহৰ পোৱালি যোগান ধৰোঁ। আৰু বৰ্ডিং কৰিবলৈ কোনো ভয় কৰিব নালাগে, মই আপোনালোকক গোটেইখিনি শিকাই দিম। বৰ্ডিং কেনেকৈ কৰিব লাগে, কি কি দৰকাৰ হয়, আৰু বৰ্ডিং কৰা গোটেই প্ৰক্ৰিয়াখিনি আজি দেখা পাব। আপোনালোকে চাই থাকক। আৰু মেডিচিনখিনিও মই গোটেই ভিডিঅ'টোত দেখাই দিম। আৰু এয়া দেখা পাইছে, এইখিনি আপোনাৰ হৈছে আজি 48 ঘণ্টাৰ পোৱালি। আৰু এয়া এতিয়া সেই পানী খাই আছে, এইটো ব্ৰইলাৰৰ পাত্ৰ। আৰু আপোনালোকে এইটো সময়ত অৰ্থাৎ 2 দিন 3 দিনৰ সময়ত পোৱালিবিলাকক কেতিয়াও পানী নলগাব। অৰ্থাৎ গাত যদি অলপ পানী লাগে কথা নাই, কিন্তু যদি একে ভিজি যায় তেতিয়াহ'লে পোৱালিবিলাক অসুবিধা হ'ব আৰু পোৱালি মৃত্যুমুখত পৰে। আৰু আপোনালোকে তেনেকৈ ভিজি যাব নিদিব। আৰু এনেকৈ ব্ৰইলাৰৰ যিটো পানী দিয়া পাত্ৰ, আৰু পৰাপক্ষত আপোনালোকে অলপ সৰু আনিব, যাতে 1 ইঞ্চি মানৰহে যাতে গেপ থাকে। আপোনালোকে দেখিছে এই গেপটোত সিহঁতে পানী খাই আছে, ওপৰৰ পৰা পৰি আছে, পানীটো গৈ আছে টুপ টুপকৈ এটা ফুটা দি। আৰু আপোনালোকে গেপটো 1 ইঞ্চি, এইটো অকণমান ডাঙৰ হয়, তথাপিও আপোনালোকক মই কৈছোঁ যাতে আপোনালোকে ইয়াতকৈও পাৰিলে, এইটো দেখিছে এইটো 1.5 ইঞ্চি মানৰ হ'ব গেপটো। তেওঁ উঠোত বহাই বহাই সিহঁতে পানী খাই আছে। আপোনালোকে 1 ইঞ্চি মানৰ একদম সৰু এটা আনিব, কমেও 2 লিটাৰ কেপাচিটি পানীৰ বা 1 লিটাৰ কেপাচিটি পানী আনি তেনেকৈ পানীটো তাত দিব। আৰু পানীত এটা বস্তু মিলাই দিব, সেইবিলাক মই এতিয়া দেখাম। আৰু পানীত আপোনালোকে টেট্ৰাচাইক্লিন পাউডাৰ অকণমান দিব পাৰে আৰু ভিমাৰেল অলপ দিব পাৰে প্ৰথম। আৰু এটা বস্তু ইম্পৰ্টেণ্ট, পানীত প্ৰথম আপুনি এসপ্তাহ ধৰি ORS দিব লাগিব। ORSৰ পেকেট আনি ল'ব আপোনালোকে, ORS দিব লাগিব। 1 লিটাৰ পানীত কমেও 2 পেকেটমান, এপেকেট দিবই লাগিব 2 লিটাৰ পানীত। আৰু এয়া দেখা পাইছে আমি এনেকৈ দি আছোঁ। আৰু পোৱালিবিলাক চাব যাতে ভিজি নাযায়। আৰু এয়া 4 চাইডে ধাৰি আমি কাৰ্টুন দি 4 চাইডে গোলকৈ কৰি লৈছোঁ, চাৰ্কুল। গোল কৰিলে এটাই ভাল, পোৱালিবিলাক কোনো চুক নাপায়। চুক নাপালে সিহঁতে দম নাখায়, চুকত দম খায়ো পোৱালি মৰে। আৰু সেইবাবে আপোনালোকে গোলকৈ কৰিব। আৰু বস্তা পাৰি পাৰি বস্তা সলাই সলাই বস্তা চাফা কৰি থাকিব লাগিব আপোনালোকে এটা। সেইকাৰণে কমেও 5, 6, 7টামান বস্তা ৰাখি ল'ব, যাতে আজি 3টা পাৰিলে আকৌ সেইটো আকৌ 12 ঘণ্টা পাছত আকৌ সলাই, আকৌ 3টা পাৰিলে আকৌ 12 ঘণ্টা পাছত সলাই, সেইকেইটা চাফা কৰি ৰ'দত দি আকৌ সেইকেইটা পাৰিব পাৰিব। তেনেকৈ 7-8টামান বস্তা ল'ব লাগিব। চুকলি বস্তা ভাল হয়, নাইবা আপুনি চুকলি বস্তা এটা কাৰণে ভাল, পানীটো টানি থাকে, পানী যিটো পৰি থাকে এইটো পানী টানি থাকিব চুকলি বস্তাটোৱে। আৰু চুকলি বস্তা পাৰিলে ল'ব, নহ'লে চিমেণ্টৰ বস্তাটো হয়। খালি চিমেণ্টৰ বস্তা ল'লে বস্তা সৰহকৈ লাগিব আপোনালোকক, কমেও বস্তা অলপ ৰাখিব লাগিব আপোনালোকে। ৰাখি বস্তা পাৰি আকৌ বস্তা সলাই থাকিব। আৰু এইটো দেখিছে, এইটো ভিমাৰেল। আৰু এই ভিমাৰেলটো ইউজ কৰিব, এইটো ষ্টেণ্ড দিব সিহঁতক জোৰৰ কাৰণে সিহঁতৰ। আৰু এইটো বহুত ভাল, 50 টকা লৈছে, 30 ml হয় এইটো। আৰু আপোনালোকে আধা কাপ 1 লিটাৰ পানীত মিলাই মিলাই দিব পাৰে আৰম্ভণিত, পাছলৈ আপোনালোকে অলপ বঢ়াই যাব। এইটো বহুত ভাল, এইটোতো দিবই লাগে আপোনালোকে। 2 দিনৰ পৰাই ষ্টাৰ্ট কৰিব পাৰে ভিমাৰেলটো। আৰু এইটো ORSৰ পেকেট আপুনি 1 লিটাৰ পানী এনেকুৱা এপেকেট দি দিব। আৰু ORSটো একদম ইম্পৰ্টেণ্ট বস্তু, পোৱালি অন্য নিদিলেও ORSটো বহুত ইম্পৰ্টেণ্ট। আৰম্ভণি প্ৰথম 6-7 দিনলৈকে আপুনি ORS দিয়ে থাকিব পোৱালিবিলাকক। আৰু পাৰিলে 10 দিনলৈকে দিলেও দিব পাৰে ORS, কথা নাই, ভাল হয় ORSটো। আৰু এনিমেলৰ, এইটো মানুহৰ ORS হয়, আপোনালোকে মানুহৰটোও দিব পাৰে আৰু এনিমেলৰটো আনি দিব পাৰে। এনিমেলৰ ORS পায়। আৰু লগতে এইটো টেট্ৰাচাইক্লিন পাউডাৰ, এইটো আপোনালোকে 2 দিনৰ পাছত ইউজ কৰিব। অৰ্থাৎ 2 দিনৰ পোৱালি আনিলে, 2 দিনৰ পাছত আপুনি 2 দিন ৰাখিলে, ৰাখি 4 দিনৰ পাছৰ পৰা আপুনি টেট্ৰাচাইক্লিন পাউডাৰটো আজি এদিন, কাইলৈ থাকি পৰহিলে এদিন, তেনেকৈ আপোনালোকে টেট্ৰাচাইক্লিনটো ইউজ কৰিব। আৰু এইটো হৈছে ভিটাকাইনটো হৈছে লিভাৰৰ। আৰু এইটো আপোনালোকে আধা কাপকৈ হ'লেও আপোনালোকে বা 2 ml 3 mlকৈ হ'লেও আপোনালোকে পানীৰ লগতে মিক্স কৰি দি দিলেই হ'ল। আৰু ইহঁতৰ খাবৰ কাৰণে দানা আছে, আৰু দানাটো এইটো আপোনাৰ ষ্টাৰ্টাৰ হয়, আমি সেই প্লেটত দি থৈছোঁ। ষ্টাৰ্টাৰটো আনিব, আৰু প্ৰি ষ্টাৰ্টাৰ পালেও দিব পাৰে। প্ৰি ষ্টাৰ্টাৰ দিব লাগে এনেই প্ৰথমতে। প্ৰি ষ্টাৰ্টাৰ 4-5 দিন দিয়াৰ পাছত, এসপ্তাহ দিয়াৰ পাছত আকৌ ষ্টাৰ্টাৰ ইউজ কৰিব আপোনালোকে, ষ্টাৰ্টাৰ। আৰু আমি ডাইৰেক্ট ষ্টাৰ্টাৰ পৰাই ইউজ কৰিছোঁ, খাইছে পোৱালিবিলাকে ভালকৈ। আৰু এইটো শুকানে দিব, ইয়াত দেখা পাইছে প্লেটত, এইটো ব্ৰইলাৰৰ দানা ষ্টাৰ্টাৰ বুলি কয়, ষ্টাৰ্টাৰটো দিব। আৰু নাইবা প্ৰি ষ্টাৰ্টাৰ বুলি ক'লেও পাব। সেয়া আপোনাৰ খোলা হ'লে 40-50 টকা, 45 টকাৰ ভিতৰতে পৰে, 42 টকা তেনেকৈ পৰে এইবিলাক দানা। আৰু এইটো ব্ৰইলাৰৰ দানা, এইটো নামটো আপোনালোকক মই 2টা কৈছোঁ। প্ৰথম হৈছে প্ৰি ষ্টাৰ্টাৰ, তাৰপাছত দিব আপোনালোকে ষ্টাৰ্টাৰ। আৰু পৰাপক্ষত ষ্টাৰ্টাৰ দি ষ্টাৰ্ট কৰিবও পাৰে, কথা নাই। আৰু আপোনালোকে এনেকৈ দিয়ক, কৰক। আৰু লগতে মেডিচিনখিনি মই জনাইছোঁৱেই। আৰু পোৱালি লাগিলে মোক কণ্টেক্ট কৰিব, আমি পোৱালি ছাপ্লাই দি আছোঁ বহুতক, আমিয়ে দিছোঁ এইবিলাক। আৰু মোৰ এজন ছাবস্ক্ৰাইবাৰে কৰি আছে তেনেকৈ। আৰু যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি
কৰি ল'ব, ছাইডত থকা বেল আইকনটো দবাই ল'ব, যাতে এনেকুৱা ফাৰ্মিং আৰু এগ্ৰিকালচাৰ কাল্টিভেশ্যন ৰিলেটেড সকলো ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকে। ধন্যবাদ যিসকলে আমাক ইমান ছাপোৰ্ট কৰিছে, ছাবস্ক্ৰাইব কৰিছে আমাৰ চেনেলটো, আৰু আমাক বহুত সহায় কৰিছে আপোনালোকে, ধন্যবাদ সেইসকলৰ বাবে। আৰু এয়া দেখা পাইছে পোৱালিবিলাক প্লেটত এনেকৈ দিব পাৰে, প্লেট নাইবা আপোনালোকে সৰু সৰু খপৰত দিব পাৰে। ডাঙৰ যিবিলাক টেমা থাকে, টেমাৰ যিটো গোল সৰু সৰু খপৰ থাকে, সেই খপবিলাকতো দিব পাৰে ষ্টাৰ্টাৰটো। আৰু আপোনালোকে 7-8 দিন যোৱাৰ পাছত ভাতো দিব পাৰে। ভাতটো আপোনালোকে বইল কৰি লয়, আৰু ভাতটো আপোনালোকে ঠাণ্ডা হৈ হ'লে তাৰপিছত এটা হৈ যায় তেতিয়া সেই ঠাণ্ডা ভাতটো আপোনালোকে গুড়ি কৰি পানীৰ লগত দিব পাৰে। সেইটো 7-8 দিনৰ পাছত ভাত দিব পাৰে, 8 দিনৰ পাছত। আৰু ভাতটো দিলেও ষ্টাৰ্টাৰটো আপোনালোকে নিদিয়াকৈ নাৰাখিব। ষ্টাৰ্টাৰটো মেইন বস্তু, এইটো বহুত ভিটামিন থাকে। আৰু প্লেটত দিব ষ্টাৰ্টাৰটো তেনেকৈ। আৰু পেপাৰ পাৰিও কৰিব পাৰে, এনেকৈ পেপাৰবিলাক বহুত দৰকাৰ হৈ যায়, পেপাৰ নাপায়েই, আপোনালোকে পেপাৰটো সলাই থাকিব লাগে। পেপাৰটো তেনেকৈ বৰ্ডিং কৰিব পাৰে, পেপাৰটো আঁতৰাই থাকিব লাগিব। পেপাৰত আপুনি সিঁচি দিব পাৰে অলপ দানা, তাতে সিহঁতে খায়। আৰু মাজে সময়ে আপোনালোকে বস্তাটো যেতিয়া পাৰাৰ লগতে আপুনি অকণমান তাত ষ্টাৰ্টাৰ আপোনালোকে সিঁচি দিব, তেতিয়া সেইখিনি সিহঁতে লগে লগে খাই থৈ দিব। তেনেকৈ অলপ বৰ্ডিং কৰিলে আৰু ভাল হয়। আৰু ষ্টাৰ্টিঙতে কৰিব লাগে, বস্তাটো ধৰক পাৰিছে, তাৰপাছতে আপোনালোকে সিহঁতক ওপৰত বস্তাকেইটাৰ ওপৰত অকণ ষ্টাৰ্টাৰ ছটিয়াই দিব চাৰি চাইডে। তেতিয়া অকণ এমুঠি মানে ছটিয়াই দিলে সেইখিনি লগতে খাই শেষ কৰি দিয়ে সিহঁতে। আৰু সেইটো কৰিলে এটাই ভাল, তেতিয়া গোটেইকেইটা হাঁহি মানে পোৱালিয়ে খাবলৈ পায়। তো আপোনালোকে এনেকৈ কৰক ফাৰ্মিং, আৰু এইটো বৰ্ডিং কৰা প্ৰচেছ, আৰু বৰ্ডিং এনেকৈয়ে কৰিব লাগে। আৰু এটা লাইট লগাই, লাইটটো প্ৰথম 100 পাৱাৰে লগাব, আৰু ৰুমটো বস্তুটো পোৱালি অনুযায়ী বনাই ল'ব। ধন্যবাদ।